নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টো বনাব লগা হ'ল, কিয়নো আপোনালোকে জানে যে মোৰ ঘৰ মাজুলীত হয়। আপোনালোকে জানে যে মাজুলী আৰু যোৰহাটৰ যিটো এটা যাত্ৰা, সেই যাত্ৰাটো আমাৰ ফেৰীয়ে কৰা হয়। অতি দুখ লগা 2021 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে যিটো এটা মৰ্মান্তিক ঘটনা ঘটিছিল, সেই ঘটনাটো সকলোৰে মনত আছে চাগে, আৰু কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল। আৰু সেই ঘটনাটোৱেই 2022 চনৰ আজি 7 ছেপ্টেম্বৰ তাৰিখে এবছৰ হওঁতে আকৌ এই ঘটনাটো ঘটিব লগা হৈছিল। ঘটনাটো হ'ব ধৰিছিল আৰু প্ৰাণ ৰক্ষা পৰিল লোকসকলৰ কেনেকে, তেতিয়া ফেৰীখন ছাইডত আছিল, মাজত নাছিল। আমাৰ এটা বিপদসংকুল যাত্ৰা হৈ আছে মাজুলী আৰু যোৰহাটবাসী ৰাইজৰ। কথাটো এইটো কাৰণেই ক'ব লগা হৈছে যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এখন দলং দিছিলে যোৰহাটবাসী আৰু মাজুলীবাসী ৰাইজক। বৰ্তমান কামটো হৈছে নে আমি নাজানো, তেওঁ 4 বছৰতে সম্পূৰ্ণ কৰিম বুলি কৈছিলে। এটাই অনুৰোধ কৰিছোঁ যে আমাৰ দলংখনৰ যিটো কাম, আপুনি তাত গুৰুত্ব সহকাৰে কামটো আগবঢ়াই নিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কাৰণ এটা মানুহৰ জীৱন থাকে, সেই জীৱনটো সদায় সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ যাতে আকৌ দুনাই এটা বিপদ নাহে, তেতিয়া যদি দলংখন হয় আমি এটা সুৰক্ষিতভাৱে মাজুলীবাসী ৰাইজ আৰু যোৰহাটবাসী ৰাইজ এটা ভাল যাত্ৰা কৰিব পাৰিম সুৰক্ষিতভাৱে। কাৰণ কিয়নো এতিয়া যোৰহাটৰ পৰা ধৰি লওক মাজুলীলৈ কিছুমান মানুহ এতিয়া আহিব ভয় কৰে যে ফেৰীখন ডুবি যাব নেকি, এটা মনত বেয়া ভাৱ আহে। সেইটো কাৰণে কৈছোঁ দলংখন যাতে সোনকালে হওক, সেইটোৱে অনুৰোধ কৰিছোঁ। যেতিয়া এক্সিডেণ্টটো হৈছিল ন, তেতিয়া কেইদিনমানৰ কাৰণেহে মানুহৰ এটা ঢৌ উঠি থাকে, কিন্তু যেতিয়া সময় বেছি হৈ গৈ থাকে সকলোৱে পাহৰি যায়। কিন্তু এতিয়া আৰু এই 7 ছেপ্টেম্বৰ তাৰিখে 2022 চনত আকৌ সেই ঘটনাটোৱে ঘটিব লগা হৈছে। চাওক এটা কিমান দুখ লগা দৃশ্য। এতিয়া কোনোমতে প্ৰাণ ৰক্ষা পৰিল বুলিহে সকলোৰে, যাতে আকৌ দুনাই নহয়, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মই ভিডিঅ'কেইটা আপোনালোকক দিম, চাব। ইমান এটা দুখ লগা দৃশ্য, মোৰো বেয়া লাগে। আমিও এতিয়া ফেৰীয়ে যাত্ৰা কৰি থাকিব লগা হয়। মই যোৰহাট কলেজতে পঢ়ি আছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে আমাৰ যাতে দলংখন হয় তাৰে অনুৰোধ কৰিছোঁ। ধন্যবাদ। চাওক কিমান এক দুখ লগা দৃশ্য। 2021 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে এই মৰ্মান্তিক শিহৰণকাৰী এক দৃশ্য। সঁচা বহুত দুখ লাগে, কাৰণ মানুহৰ ঢৌটো এমাহ দুমাহ ভালেহে থাকে যে আমি এতিয়া 2টা যন্ত্ৰচালিত নাও ফেৰি দিছোঁ, ঠিক আছে আপোনালোকে দিছে, কিন্তু এতিয়া আকৌ দেখোন এটা এই 2022 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে ঘটিবলৈ ধৰিছিল। সঁচাকৈ আমাৰ এই দলংখন নোহোৱালৈকে আমাৰ বিপদ যে আহিয়ে থাকিব, সেইটো নিশ্চিত। সেইটো কাৰণে ভিডিঅ'টোৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাক অতি সোনকালে দলংখন নিৰ্মাণ কৰি দিয়ক। চাওক ভিডিঅ'টো আপোনালোকে, কিমান এক দুখ লগা দৃশ্য। বেছি নেদেখাওঁ ভিডিঅ'টো, কিয়নো আপোনালোকে আজি এবছৰ হৈ গ'ল, কাৰণ সকলোৱে গম পায়েই। এইটো হৈছে 2022 চনৰ, ক'বলৈ ভাষা নাই, সঁচাকৈ বহুত দুখ লাগিছে। এনেকুৱা এটা আমাৰ বিপদসংকুল যাত্ৰা হৈ আছে ন, আৰু যিবোৰ ঘটনা ঘটি আছে আমাৰ এই ব্ৰহ্মপুত্ৰৰ মাজত, সঁচাকৈ ক'বলৈ ভাষা নাইকিয়া হৈছে। আৰু সেই ভিডিঅ'টো চাওক, 2022 চনৰ 7 ছেপ্টেম্বৰত যিটো ঘটনা ঘটিব ধৰিছিল, সেইটো সঁচাকৈ মাজুলীবাসী আমাৰ বহুত বিপদসংকুল এটা যাত্ৰা হৈ আছে। আপোনালোকে যদি এতিয়াও ভবা নাই নহয়, সঁচাকৈ আমাক এতিয়া ভাবি ভালদৰে এখন দলং সোনকালে নিৰ্মাণ কৰাৰ আপোনালোকে এটা দায়িত্ব লওক, যাতে আমি ভালদৰে সুৰক্ষিতভাৱে যাত্ৰাটো কৰি থাকিব পাৰোঁ। সঁচাকৈ আপোনাক বহুত অনুৰোধ কৰিছোঁ দেই। যিটো সময়ত ঘটনাটো ঘটিব লৈছিল, তাত থকা ফেৰীখনত থকা যাত্ৰীৰ মুখেৰে শুনক শিহৰণকাৰী বৰ্ণনাটো, কেনেদৰে কি হৈছিল সকলো তেওঁ ক'ব মানুহজনে।
শুনকচোন। মই সম্পূৰ্ণ লাষ্টত আছিলোঁ মোৰতো এনেকৈ নাম সোমাবলৈ ধৰোঁতে মই বোলো বাহিৰলৈ ওলাব নোৱাৰোঁ মই মৰি গ'লো হ'লেও বোলো মই এশ মানুহ বচালোঁ যেতিয়া মই মৰি যাওঁ বুলি মই কান্দি পেলাই এইজন সেই নাওখনৰ চালক হয় আৰু এজন যাত্ৰীৰ মুখে সেই অভিশপ্ত দিনটোৰ বিষয়ে শুনোৱা হওক তেওঁ কেনেদৰে বৰ্ণনা কৰে দিনটোৰ বিষয়ে। সোমাই আহিছে হুকে সোমাই আহিছে সোমাই অহা স্বত্বত মানে মই মানুহখনক হুলস্থুল লগাই দিলোঁ আপোনালোক ওলাওক 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 গোটেই পানী সোমাই পাছটো ডুবি ডুবি গৈ আছে। তেতিয়া মানে গোটেই মানুহখিনি ওলাই মানে কথমপি প্ৰাণ ৰক্ষা কৰিছে চিটটিত নাও চিটটিত ভাঙি মানে শেষ কৰি মানে ওলাই সকলো কথা মানে নাওখনত থকা যাত্ৰীৰ মুখেৰে মই যিমানখিনি পাৰোঁ ভিডিঅ'টোৰ যোগেদি ক'লোৱেই। আকৌ কৈছোঁ যাতে দুনাই এনেকুৱা এটা ঘটনা নহওক। হাত জোৰ কৰিছোঁ আমাক অতি সোনকালে দলংখনৰ খুবেই প্ৰয়োজন। যিমান পাৰে সোনকালে আমাক দলংখন নিৰ্মাণ কৰি দিয়ক। ধন্যবাদ। জয়া অসম।